रोम रोम भाइयों सिस्टम पार देंगे টেকন'লজি হেল্ল' অসমবাসী ৰাইজ, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ। বহুত দিনৰ মূৰত এটা ঘৰুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু এইকেইদিন কলেজ বন্ধ, গতিকে ঘৰতে আছোঁ, গতিকে ভাবিলোঁ এটা ভিডিঅ' বনোৱা যাওক ঘৰুৱা। যিহেতু এইটো ইউটিউব চেনেল খুলিছিলে টুইনছ গাৰ্লৰ লাইফৰ ওপৰত। টুইনছ গাৰ্লৰ লাইফটোনো কেনেকুৱা হয় সেইটো দেখাবলৈ, গতিকে ভাবিলোঁ আজি এটা সাধাৰণ ঘৰুৱা ভিডিঅ' বনাওঁ। গতিকে ৰাতিপুৱা কাম কাজখিনি এতিয়া কৰিবলৈ ওলাইছোঁ। গতিকে বলকচোন আপোনালোককো দেখাওঁ দিনটো কিনো আপোনালোকৰ খবৰ সকলোৰে ভালে, মোৰো বাৰু ভালে আছোঁ। আৰু কলেজ আমাৰ এইকেইদিন এক্সাম খতম হৈছে, গতিকে এইকেইদিন বন্ধ আছে। আৰু আপোনালোকৰ কলেজত এবাৰ ইণ্টাৰ্ণশ্বিপ হৈছে নেকি ক'বচোন। আমাৰ এবাৰ প্ৰথম মানে যোৱা বছৰৰ পৰা ইণ্টাৰ্ণশ্বিপ হৈছে। আমিও এবাৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে আমাৰ জুলাই মাহত বন্ধ নাথাকে, গতিকে কলেজ খুলিব। আৰু এইকেইদিন মানে কলেজ বন্ধ আছে, গতিকে এইকেইদিনেই ঘৰত আছোঁ। ইয়াৰে চাওক, এটা মই নিজে বনাইছোঁ হাতেৰে। কেনেকুৱা লাগিছে আপোনালোকে ক'ব। কি কৈছা আকৌ খাইছা? এতিয়া মই আহিছোঁ দোকানলৈ বুলি। ইফালে মোনা মেটেৰি লৈ আহিছোঁ, বহুত বস্তু আনিব লগা আছে, গতিকে গৈ আছোঁ। আৰু দোকানখন বেছি দূৰ নহয়, ওচৰতে নহয়, আমাৰ খুৰাৰ দোকানেই হয়, তালৈ মই গৈ আছোঁ। ইফালে বজাৰ কৰি গৈ আছোঁ, এইবোৰ বস্তু লৈ গৈ আছোঁ। ইফালে বাটৰ নাই অৱস্থা। আৰু আমাৰ ঘৰৰ পৰিৱেশটো হৈছে এনেকুৱা সেউজীয়া, গোটেই চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া। এটা সেউজীয়া পৰিৱেশৰ মাজত থাকিলে ক'ত আৰু হুলস্থুল ভাল লাগিব। সেইবাবে আমাৰ টাউনত যাই ভালেই নালাগে। ইফালে বহুতে কয় য'ত পলিউশ্যন নাথাকে তাতে পখিলা থাকে বুলি। ইফালে আমাৰ চাৰিওফালে গোটেই পখিলা। মই ভিডিঅ' বনাবলৈ লৈছোঁ, কিন্তু পখিলাকেইটা গুচি গৈছে। ইয়াতে আছে গোটেই চাৰিওফালে পখিলা হৈ থাকে। দেউতাহঁতে ধান আনি ৰখাইছে। এয়া হৈছে বানপানী। এয়া মাছ মাৰি আছে মানুহে, আৰু পানী সোমাইছে। আমাৰ পথাৰত সোমোৱা নাই বাৰু, আমাৰ পথাৰত অলপ বাকী আছে সোমাবলৈ। ইফালে পানী ভৰি আছে, আৰু যিহেতু পানী আহিছে, গতিকে দেউতা মাহঁতে চব্জি তুলি আছে, অলপ তুলিছে। গোটেইবোৰ একেদিনাখনে তোলাটো সম্ভৱ নহয় যিহেতু, গতিকে অলপ তুলিছে। আৰু মই ইফালে ঘাঁহ নিবলৈ আহিছিলোঁ, বস্তাত ঘাঁহ ভৰাই লৈ আছে। ইফালে গোটেই পানী হৈ গ'ল। ইফালে আমাৰ পথাৰলৈ যোৱা ৰাস্তাটো গোটেই জংঘল। যিহেতু বাৰিষা বতৰ, গতিকে গোটেই জংঘল। আৰু মই পুৰা ৰাস্তাতে গৈ আছোঁ। গুড মৰ্ণিং সকলোকে। এই ভিডিঅ'টো আৰম্ভ কৰা আজি হৈছে 3 নম্বৰ দিন। এই ভিডিঅ'টো কমপ্লিটেই কৰিব পৰা নাই, যিহেতু ঘৰতে এইকেইদিন আছোঁ, বিশেষ ক'তো যোৱাও হোৱা নাই। গতিকে কি দেখাম কি নেদেখাম বুলি এই ভিডিঅ'টো কমপ্লিটেই কৰিব পৰা নাই। আৰু আজি হৈছে 3 নম্বৰ দিন, গতিকে আজিৰ দিনটো কিছু মুহূৰ্ত আপোনালোকক দেখাম বুলি কেমেৰাটো হাতত তুলি লৈছোঁ। গতিকে বলক আজিৰ দিনটোৰ কিছু মুহূৰ্ত আপোনালোকক মোৰ ৰাতিপুৱাৰ খাদ্য এতিয়া এইখিনি খাবলৈ লৈছোঁ। এইফালে এইটো দৌৰি আহিছে খাবলৈ।
ইফালে আমাৰ পথাৰত আমাৰ ইয়াত আহিছে বানপানী ইফালে বগা বগাবোৰ এইবোৰ দেখিছে যে এইবিলাক চব পানী ইফালে গোটেই এইবিলাক চব পানী পানী হৈ গৈছে এতিয়া এইবিলাক চব পানী পানী ইফালে ছাগলীজনী দৰৱ দিয়া হৈ আছে বলক এটা ফুচকা পাৰ্টি চলিছে হয় তুমি হয় নেকি তুমি ফুচকা খাই ভাল পোৱা নে বেয়া পোৱা ভাল পোৱা দিয়া এটা খোৱা পানীখিনি কেনেকুৱা হৈছে চাওঁ খোৱা ইমান আলু নলয় নহয় লাহেকৈ ল'ৰৰ বামত মাতি আছে মজা দোকানে জ্বলা পাইছা নেকি এইবোৰ চেণ্ডেল আজি থৈ দিছোঁ যিহেতু কলেজ খুলিব আৰু 2 দিন পিছত খুলিব বাৰু সেয়েহে এইবোৰ চেণ্ডেলবোৰ থৈ দিছোঁ যিহেতু পিন্ধি যাব লাগিব আৰু গোটেইবোৰ মোৰে নহয় বাৰু সেইবোৰ আমাৰ তিনিজনী চেণ্ডেল আৰু আছে বাৰু যিমান ধুইছোঁ কিমান আছে আৰু বহুত চেণ্ডেল সময়ত এযোৰ নোলায় পিন্ধি যাবলৈ সেয়াই আৰু ঘৰত ধান মাৰিবলৈ লৈছে ইফালে মেচিন আৰু ধান আছে আৰু ইফালে ধান মাৰি আছে আৰু ইফালে ছাগলীবোৰ চব বান্ধি থোৱা হৈ আছে যিহেতু এইবোৰ গোটেই ধান মাৰি যিহেতু ঘৰত ধান পানী আছে গতিকে কাম কৰা মানুহ লাগিছে সেয়েহে চাহ দিব লাগিব সেয়েহে এতিয়া আমি গৈ আছোঁ দোকানলৈ বুলি আটা আনিবলৈ আৰু কিবা কিবি তেনেকৈ লৈ আহিম এতিয়া আমি গৈ আছোঁ ইফালে পৰিৱেশটো ইমান ধুনীয়া মানে বৰষুণ অলপ অলপ ধৰা নিচিনা হৈ আছে যে গোটেই পৰিৱেশটো ধুনীয়া ইফালে লৈছোঁ বৰ চালনী আৰু ইফালে কিবা কিবি লৈছোঁ আটা তেনেকৈ লৈছোঁ সকলো মানুহে চাহ বনাই আছোঁ যিহেতু সকলো কাম কৰি গতিকে ইফালে ৰুটি সকলোকে দিবলৈ ৰুটি বনাইছোঁ ইফালে ৰুটি বনাই আছোঁ কি কৰি আছা তুমি ইয়াত একো কৰা নাই পৰীক্ষা কেতিয়া শেষ হ'ব কেনেকুৱা হৈছে পৰীক্ষা বেয়া হৈছে হে ভগৱান নিজে গমে পালি বেয়া হৈছে বুলি পঢ়া শুনাটো নকৰাই আহে না নহয় কালি পৰীক্ষা আজি আয়াত আছোঁ আহি হয় না নহয় চা মুখন চা লাজতে মহি গ'লি নেকি সন্ধিয়াৰ বতাহ খাবলৈ বাটলৈ বুলি আহিছোঁ আৰু ইমান ধুনীয়া পৰিৱেশ ইফালে পাহাৰ ইফালে অলপ আগুৱাই খোজকাঢ়িবলৈ যাম পথৰুৱা বাট পথাৰ ইফালে পাহাৰ